অক্সিজেন, অক্সিজেন গেছ, অক্সিজেন প্লান্ট। এই শব্দকেইটা বৰ্তমান কৰোণা মহামাৰীৰ সময়ত বহুত বেছিকৈ শুনা শব্দসমূহৰ ভিতৰত একোটা। কিন্তু প্ৰাকৃতিক অক্সিজেনৰ কথা কোৱা হোৱা নাই। বৰ্তমান কৰোণা মহামাৰীৰ সময়ত ভাৰতবৰ্ষক ব্যাপকভাৱে অক্সিজেনৰ প্ৰয়োজন হৈছে। চিকিৎসালয়ত ব্যৱহাৰ কৰা অক্সিজেনসমূহ কেনেকৈ কি প্ৰক্ৰিয়াৰে ব্যৱহাৰ কৰা হয় সেই বিষয়ে আমি আজি এই ভিডিঅ'টোত জানিবলৈ চেষ্টা কৰিম। অক্সিজেন চিকিৎসালয় বা মেডিকেলত কেনেকৈ ব্যৱহাৰ কৰে সেইটো বিষয়ে জানিবলৈ হ'লে আমি প্ৰথমে বায়ুমণ্ডলৰ বিষয়ে জানিব লাগিব। বায়ুমণ্ডলত 21% অক্সিজেন, 78% নাইট্ৰজেন আৰু 1% আদাৰ গেছ থাকে, য'ত ডাষ্ট ভেপাৰো থাকে। পানীতো অক্সিজেন থাকে, কিন্তু আমি পানীত উশাহ নিশাহ ল'ব নোৱাৰোঁ। সেইবাবে আমি দেখা পাওঁ যে যিসকলে সাগৰৰ তলিত বা পানীৰ তলত কিবা কাম কৰিবলৈ যায়, তেতিয়াহ'লে অক্সিজেন গেছৰ চিলিণ্ডাৰ লগত লৈ যায়। সেই অক্সিজেন গেছ চিলিণ্ডাৰত কেনেকৈ ভৰাই নাইবা মেডিকেলত কেনেকৈ ব্যৱহাৰ কৰে, দুয়োটা একে কথাই। যাক যেনেকৈ ব্যৱহাৰ হয় তেনেকৈ ব্যৱহাৰ কৰে। সেই বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম অক্সিজেনো চিলিণ্ডাৰত কেনেকৈ ভৰায়। অক্সিজেন চিলিণ্ডাৰত ভৰোৱা প্ৰক্ৰিয়াটো প্ৰধানকৈ এইটোৱে যে বায়ুমণ্ডলত থকা গেছবোৰৰ পৰা অক্সিজেন পৃথক কৰি চিলিণ্ডাৰত ভৰোৱা বা পাত্ৰত সংগ্ৰহ কৰা। এই প্ৰক্ৰিয়াটোৰ কাৰণে 5টা সৰু বৰ প্ৰক্ৰিয়াৰ প্ৰয়োজন। এই 5টা প্ৰক্ৰিয়ানো কি এটা এটাকৈ জানিবলৈ চেষ্টা কৰোঁ আহক। প্ৰথম প্ৰক্ৰিয়াটো হৈছে কম্প্ৰেছন। এই প্ৰক্ৰিয়াটোত স্ক্ৰু কম্প্ৰেছৰৰ সহায়ত এয়াৰ কম্প্ৰেছ কৰা হয় আৰু এই কম্প্ৰেছ কৰা বায়ুখিনি টেংক এটাত জমা কৰা হয়। এই কম্প্ৰেছ হোৱা বায়ুখিনি টেংকটোৰ পৰা ৰিচিভাৰ টেংকত জমা হয়। ৰিচিভাৰ টেংকত জমা হোৱাৰ পাছত কম্প্ৰেছ বায়ুখিনি ফিল্টাৰ কৰা হয় আৰু এই প্ৰক্ৰিয়াটোক ফিল্টাৰেশ্যন বুলি কোৱা হয়। এই ফিল্টাৰেশ্যন প্ৰক্ৰিয়াটোত বায়ুমণ্ডলত থকা বা যিখিনি বায়ু কম্প্ৰেছ হৈ আহিল সেইখিনিত যিবিলাক ধূলি কণিকা থাকিব সেইবিলাক পৃথক কৰা যায়, লগতে যিবিলাক পানীৰ কণিকা থাকিব পাৰে সেইবিলাকো পৃথক পৃথক কৰা হয়। ইয়াৰ পিছত 3 নম্বৰ প্ৰক্ৰিয়াটোত এক বিশেষ কেমিকেল কম্পাউণ্ড ব্যৱহাৰ কৰে যাৰ নাম জিঅ'লাইট মলেকুলাৰ চিপছ। এই বিশেষ কেমিকেল কম্পাউণ্ডৰ নাইট্ৰজেন গেছ অবজাৰ্ভ কৰিব পৰা ক্ষমতা থাকে, যাৰ ফলত বায়ুখিনি পাছ হওঁতে নাইট্ৰজেনখিনি অবজাৰ্ভ হয় আৰু অক্সিজেনখিনি বেলেগকৈ পৃথক হয়। আৰু অবজাৰ্ভৰ 2টা টেংক থাকে আৰু ইয়াত এটা চাইক্লিক প্ৰচেছ চলি যায়, যাৰ ফলত বায়ুখিনি পাছ হ'লে অক্সিজেনখিনি বেলেগকৈ পৃথক হয় আৰু নাইট্ৰজেনখিনি বেলেগকৈ পৃথক হয়। এই পৃথক হোৱা নাইট্ৰজেনখিনি আকৌ খেতিপথাৰত বা এগ্ৰিকালচাৰ ছেক্টৰত ব্যৱহাৰ হয় বিভিন্ন সাৰ হিচাপত। আৰু যিখিনি অক্সিজেন বেলেগকৈ এটা ৰিচিভাৰ টেংকত জমা হয়, এই ৰিচিভাৰ টেংকত 93%ৰ পৰা 95% অক্সিজেন থাকে। ইয়াৰ পিছত অক্সিজেনখিনি বস্তাৰ পাম্পৰ সহায়ত সৰু সৰু চিলিণ্ডাৰত ভৰোৱা হয়, যিবিলাক আমি অক্সিজেন চিলিণ্ডাৰ হিচাপে জানো। আৰু এইবিলাক চিলিণ্ডাৰ পিছত বেলেগ বেলেগ কামত বেলেগ বেলেগকৈ ব্যৱহাৰ কৰা হয়। যেনেকুৱাকৈ চিকিৎসালয়ত বৰ্তমান সময়ত যথেষ্ট পৰিমাণৰ প্ৰয়োজন আছে এই চিলিণ্ডাৰৰ। আৰু যেতিয়া পৰ্বত আৰোহণেই হওক বা সাগৰৰ তলিত কিবা সম্বেদৰ কাৰণেই হওক বা সাগৰৰ তলিত মনোৰঞ্জন কাৰণেই হওক, যেতিয়া কোনো যায় তেতিয়া এই চিলিণ্ডাৰ আমি লোৱা দেখা পাওঁ। আৰু এনেকৈ অক্সিজেন আৰ্টিফিচিয়েলভাৱে প্ৰস্তুত কৰা হয়। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। আৰু যদি সেই ভিডিঅ'টো